হাই বন্ধু বান্ধৱীসকল আপোনালোকে চাই আছে আসাম টেক সাপোৰ্ট। আজি আমি আলোচনা কৰিম ভোটাৰ কাৰ্ড কেনেকৈ অনলাইন কাৰেকশ্যন কৰিব লাগে সেই বিষয়ে। আহক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকে প্লে ষ্ট'ৰৰ পৰা ভোটাৰ হেল্পলাইন নামৰ এই এপছটো ইনষ্টল কৰি ল'ব। এই এপছটোৰ লিংক এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত দি দিয়া হৈছে, আপোনালোকে তাৰ পৰাও এই এপছটো ইনষ্টল কৰি ল'ব পাৰে। আপোনালোকে এপছটো ইনষ্টল কৰি অ'পেন কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এপছটো এনেদৰে খোল খাব। আপোনালোকে ইয়াত আই এগ্ৰি বুলি এটা অপশ্যন দেখা পাব। আই এগ্ৰিত ক্লিক কৰি আপোনালোকে ইয়াৰ লগতে দেখা পোৱা নেক্সট অপশ্যনটোত ক্লিক কৰি দিব। নেক্সট অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেধৰণৰ এখন নতুন পেজ খোল খাব। আপোনালোকে একেবাৰে তলত দেখা পাব স্কিপ লগইন বুলি এটা অপশ্যন আছে, অৰ্থাৎ ইয়াত ক্লিক কৰি দিব। অৰ্থাৎ আপোনালোকে কোনো ধৰণৰ লগইন কৰিব নালাগে, স্কিপ লগইনত ক্লিক কৰি দিব। স্কিপ লগইনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেধৰণৰ এখন নতুন পেজ খোল খাব। আপোনালোকে একেবাৰে তলত কেইবাটাও অপশ্যন দেখা পাব। ইয়াত 3 ডট অৰ্থাৎ এক্সপ্ল'ৰ বুলি এটা অপশ্যন আছে, ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেধৰণৰ এখন নতুন এটা বাৰ খোল খাব। আপোনালোকে ইয়াত কেইবাটাও অপশ্যন দেখা পাব। ইয়াত আছে ভোটাৰ সাৰ্ভিস বুলি এটা অপশ্যন আছে, ইয়াৰ তলতে দেখা পাব কাৰেকশ্যন অফ ইণ্টেৰিয়াৰ্ছ ফ্ৰম 8। এই অপশ্যনটোত ক্লিক কৰি দিব, অৰ্থাৎ কাৰেকশ্যন অফ ইণ্টেৰিয়াৰ্ছ ফ্ৰম 8 এই অপশ্যনটোত ক্লিক কৰি দিব। এই অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেধৰণৰ এখন নতুন পেজ খোল খাব। আপোনালোকে ইয়াত প্ৰথমতে দেখা পাব ইণ্টাৰিয়ৰ নেম, অৰ্থাৎ যাৰ নামটো কাৰেকশ্যন কৰিব বিচাৰে তাৰ নামটো আপোনালোকে ইয়াত শুদ্ধকৈ লিখি দিব। মই লিখি দিছোঁ। নামটো লিখি দিয়াৰ পিছত আপোনালোকে অ'কে বটনটোত ক্লিক কৰি দিব। অ'কে বটনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেধৰণৰ এখন নতুন পেজ খোল খাব। আপোনালোকে ইয়াৰ তলত দেখা পোৱা এই পেজটোৰ একেবাৰে তলত দেখা পোৱা লেটছ ষ্টাৰ্ট বুলি এটা অপশ্যন দেখা পাব। এই অপশ্যনটোত ক্লিক কৰি দিব। এই অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেধৰণৰ এখন নতুন পেজ খোল খাব। আপোনালোকে ইয়াত দেখা পাইছে মোবাইল নাম্বাৰ বুলি এটা অপশ্যন আছে, ইয়াত আপুনি আপোনাৰ যিকোনো এটা মোবাইল নাম্বাৰ বহাই দিব। মই মোৰ মোবাইল নাম্বাৰ বহাই দিছোঁ। মোবাইল নাম্বাৰটো বহাই দিয়াৰ পিছত আপোনালোকে তাৰ তলতে দেখা পাব চেণ্ড OTP বুলি এটা অপশ্যন আছে, ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ যিটো মোবাইল নাম্বাৰ দিছিল সেই মোবাইল নাম্বাৰত এটা OTP কোড যাব। OTP কোডটো আপোনালোকে এই OTP বুলি থকা অপশ্যনটোত বহাই দিব লাগিব। মোৰ OTP কোডটো আহি গৈছে, মই OTP কোডটো বহাই লৈছোঁ। OTP কোডটো বহাই লোৱাৰ পিছত আপোনালোকে ইয়াৰ তলতে দেখা পাব ভেৰিফাই বুলি এটা অপশ্যন আছে, ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেধৰণৰ এখন নতুন পেজ খোল খাব। আপোনালোকে ইয়াত দুটা অপশ্যন দেখা পাব। প্ৰথম অপশ্যনটোত আছে য়েছ আই হেভ ভোটাৰ ID নাম্বাৰ, অৰ্থাৎ মোৰ ভোটাৰ ID নাম্বাৰ আছে, আৰু তলত দিয়া আছে নো আই ডোণ্ট হ্যাভ ভোটাৰ ID নাম্বাৰ, অৰ্থাৎ মোৰ ভোটাৰ ID নাম্বাৰ নাই। যদি আপোনাৰ ভোটাৰ ID নাম্বাৰ আছে তেতিয়াহ'লে ওপৰৰ য়েছটো চিলেক্ট কৰিব। যদি ভোটাৰ ID নাম্বাৰ নাই তেতিয়াহ'লে তলত নোটো চিলেক্ট কৰিব। মোৰ ভোটাৰ ID নাম্বাৰ আছে, সেইকাৰণে ওপৰত য়েছটো চিলেক্ট হৈ থাকিব দিছোঁ। তাৰপিছত আপোনালোকে একেবাৰে তলত দেখা পাব নেক্সট বুলি এটা অপশ্যন আছে, ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেধৰণৰ এখন নতুন পেজ খোল খাব। আপোনালোকে ইয়াত দেখা পাব প্লিজ ইণ্টাৰ ইয়ৰ ভোটাৰ ID নাম্বাৰ, অৰ্থাৎ আপুনি আপোনাৰ ভোটাৰ ID নাম্বাৰটো বহাই দিব। মই মোৰ ভোটাৰ ID নাম্বাৰটো বহাই দিছোঁ। ভোটাৰ ID নাম্বাৰটো বহাই দিয়াৰ পিছত আপোনালোকে ইয়াৰ তলতে দেখা পাব ফেটছ ডিটেইলছ বুলি এটা অপশ্যন আছে, ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে সম্পূৰ্ণ পেজটো খোল খাব। আপোনালোকে ইয়াৰ একেবাৰে তলত দেখা পাব প্ৰচিড বুলি এটা অপশ্যন আছে, ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে সম্পূৰ্ণ ডিটেইলছ পেজ এটা খোল খাব। আপোনালোকৰ সম্পূৰ্ণ ডিটেইলছ ইয়াত খোল খাব। আপোনালোকে একেবাৰে তলত দেখা পাব নেক্সট বুলি এটা অপশ্যন আছে, ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে এখন নতুন পেজ খোল খাব। আপোনালোকে ইয়াত প্ৰথমতে দেখা পাব নেম, মাই ফটোগ্ৰাফ, এপিক, অৰ্থাৎ আপুনি কি কি শুদ্ধ কৰিব বিচাৰে সেইটো টিক চিন দিব লাগিব, সেইটো চিলেক্ট কৰিব লাগিব। মই নেমটো চিলেক্ট কৰি লৈছোঁ আৰু ডেট অফ বাৰ্থটো চিলেক্ট কৰি লৈছোঁ, অৰ্থাৎ মই নেমটো আৰু ডেট অফ বাৰ্থটো শুধৰণি কৰিম। আপোনালোকে একেবাৰত তিনিটা অপশ্যন চিলেক্ট কৰিব পাৰিব, অৰ্থাৎ তিনিটা বস্তু শুদ্ধ কৰিব পাৰিব। মই দুটা শুদ্ধ কৰিব বিচাৰিছোঁ, সেইকাৰণে দুটা চিলেক্ট কৰি লৈছোঁ। তাৰপিছত আপোনালোকে একেবাৰে তলত দেখা পাব নেক্সট বুলি এটা অপশ্যন আছে, ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে নতুন এখন পেজ খোল খাব। আপোনালোকে ইয়াত প্ৰথমতে দেখা পাব ইণ্টাৰ ইয়ৰ নেম, অৰ্থাৎ আপুনি আপোনাৰ নামটো শুদ্ধকৈ লিখি দিব। মই মোৰ নামটো শুদ্ধকৈ লিখি দিছোঁ। শুদ্ধকৈ লিখি দিয়াৰ পিছত আপোনালোকে ইয়াৰ তলতে দেখা পাব নেম ইন ৰিজনেল, অৰ্থাৎ মাতৃভাষাত আপোনাৰ নামটো লিখিব লাগিব। আপোনালোকে এই নেম থকা অপশ্যনটোত ক্লিক কৰি দিব। নেম থকা অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ নামটো অট'মেটিকেলি অসমীয়াত আহি যাব। আপোনাৰ নামটো শুদ্ধ হৈছে নে নাই সেইটো চেক কৰি আপোনালোকে তাৰ তলৰ অপশ্যনটোত দেখা পাব
সাৰনেম অফ এপ্লিকেণ্ট, অৰ্থাৎ ইয়াত আপুনি আপোনাৰ নামৰ সাৰনেম অৰ্থাৎ উপাধিটো বহাই দিব। মই মোৰ উপাধিটো বহাই দিছোঁ। উপাধিটো বহাই দিয়াৰ পিছত আপোনালোকে ইয়াৰ তলত আকৌ দেখা পাব সাৰনেম ইন ৰিজনেল, অৰ্থাৎ মাতৃভাষাত নামটো সাৰনেমটো লিখিব লাগিব। আকৌ তলত ক্লিক কৰি দিলে অট'মেটিকেলি অসমীয়াত আহি যাব। অৰ্থাৎ অসমীয়াত যদি নামটো আপোনাৰ নামটো শুদ্ধ হৈছে তেতিয়াহ'লে আপুনি থাকিব দিব, আৰু যদি শুদ্ধ হোৱা নাই তেতিয়াহ'লে আপোনালোকে শুদ্ধ কৰি ল'ব। তাৰপিছত আপোনালোকে তলত দেখা পাব ডেট অফ বাৰ্থ বুলি এটা অপশ্যন আছে, ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে আপোনাৰ ডেট অফ বাৰ্থটো চিলেক্ট কৰি ল'ব। সিলেক্ট কৰি লোৱাৰ পিছত আপোনালোকে ইণ্টাৰ ইয়ৰ মোবাইল নাম্বাৰ বুলি এটা অপশ্যন দেখা পাব। ইয়াত আপোনাৰ মোবাইল নাম্বাৰটো অট'মেটিকলি আহি যাব। তাৰপিছত আপোনালোকে দেখা পাইছে প্ৰুফ অফ চেঞ্জ অফ নেম, অৰ্থাৎ যিকোনো আপুনি নামটো চেঞ্জ কৰাৰ কাৰণে যিকোনো এটা প্ৰুফ দিব লাগিব। তাৰ বাবে আপোনালোকে যিকোনো এটা ডকুমেণ্টছ আপলোড কৰিব লাগিব। ডকুমেণ্টছটো আপলোড কৰাৰ কাৰণে আপোনালোকে প্ৰুফ অফ চেঞ্জ অফ নেম এই অপশ্যনটোত ক্লিক কৰি দিব। এই অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে সন্মুখত এনেধৰণে এল' এটা বটন আহিব, আপোনালোকে এল' কৰি দিব। এল' কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেধৰণে এটা অপশ্যন খোল খাব, অৰ্থাৎ আপুনি ক'ত এই ফাইলটো অৰ্থাৎ এই ডকুমেণ্টছটো থৈছে তাৰ পৰা আপোনালোকে এই ডকুমেণ্টছটো চিলেক্ট কৰি ল'ব। মই গেলাৰীত থৈছোঁ, সেইকাৰণে গেলাৰীটো চিলেক্ট কৰি লৈছোঁ। গেলাৰীৰ পৰা মই চিলেক্ট কৰি লৈছোঁ। চিলেক্ট কৰি লোৱাৰ পিছত আপোনালোকে একেবাৰে তলত ওপৰত দেখা পাব ক্ৰপ বুলি এটা অপশ্যন আছে, ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ডকুমেণ্টছটো আপলোড হৈ যাব। অৰ্থাৎ আপোনালোকে নেমটো চেঞ্জ কৰাৰ কাৰণে প্ৰুফ হিচাপে পেন কাৰ্ড, আধাৰ কাৰ্ড, ড্ৰাইভিং লাইচেন্স, পাছপৰ্ট যিকোনো এটা দিব পাৰে। তাৰপিছত আপোনালোকে ইয়াৰ তলতে দেখা পাব চিলেক্ট ডেট অফ বাৰ্থ ডকুমেণ্টছ, অৰ্থাৎ আপোনালোকে ডেট অফ বাৰ্থৰ কাৰণে যিকোনো এটা প্ৰুফ দিব লাগিব। ইয়াৰ কাৰণে আপোনালোকে আধাৰ কাৰ্ড, বাৰ্থ চাৰ্টিফিকেট, ইণ্ডিয়ান পাছপৰ্ট, পেন কাৰ্ড, ড্ৰাইভিং লাইচেন্স যিকোনো এটা দিব পাৰে। মই পেন কাৰ্ড দিব বিচাৰি আছোঁ, সেইকাৰণে পেন কাৰ্ডটো চিলেক্ট কৰি লৈছোঁ। পেন কাৰ্ডটো চিলেক্ট কৰাৰ পিছত আপোনালোকে তলতে দেখা পাব আপলোড বুলি এটা অপশ্যন আছে, ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে আগৰ দৰে গ্যালাৰী এইবিলাক অপশ্যন খোল খাব। আপোনালোকে য'ত ফাইলটো থৈছে তাৰ পৰা আপোনালোকে চিলেক্ট কৰি লৈছোঁ। মই গ্যালাৰীত থৈছোঁ, সেইকাৰণে গ্যালাৰীৰ পৰা মই পেন কাৰ্ডটো চিলেক্ট কৰি লৈছোঁ। পেন কাৰ্ডটো চিলেক্ট কৰি লোৱাৰ পিছত আপোনালোকে একেবাৰে ওপৰত দেখা পাব ক্ৰপ বুলি এটা অপশ্যন আছে, ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ পেন কাৰ্ডটো আপলোড হৈ যাব। তাৰপিছত আপোনালোকে একেবাৰে তলত দেখা পোৱা নেক্সট অপশ্যনটোত ক্লিক কৰি দিব। নেক্সট অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেধৰণে এখন নতুন পেজ খোল খাব। আপোনালোকে ইয়াত প্ৰথমতে দেখা পাব নেম অফ এপ্লিকেণ্ট, অৰ্থাৎ আপুনি যাৰ নামত এপ্লাই কৰি আছে তাৰ নামটো ইয়াত শুদ্ধকৈ দি দিব। মই তাৰ নামটো দি দিছোঁ। নামটো শুদ্ধকৈ দিয়াৰ পিছত আপোনালোকে ইয়াৰ তলতে দেখা পাব প্লেচ, অৰ্থাৎ আপুনি য'ৰ পৰা এইটো এপ্লাই কৰি আছে সেই ঠাইটোৰ নাম দি দিব। মই টোপামাৰীৰ পৰা এপ্লাই কৰি আছোঁ, মই টোপামাৰীৰ নামটো দি দিছোঁ। তাৰপিছত আপোনালোকে ইয়াৰ তলত দেখা পাব ডান বুলি এটা অপশ্যন আছে, ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে আপুনি ইমান সময় যিবিলাক অপশ্যন ফিল আপ কৰিলে সেই সম্পূৰ্ণ ডিটেইলছ আপোনালোকৰ সন্মুখত এনেদৰে খোল খাব। আপোনালোকৰ সম্পূৰ্ণ ডিটেইলছ চেক কৰি আপোনালোকৰ সম্পূৰ্ণ ডিটেইলছ যদি শুদ্ধ আছে তেতিয়াহ'লে আপোনালোকে একেবাৰে তলত দেখা পোৱা কনফাৰ্ম অপশ্যনটোত ক্লিক কৰি দিব। কনফাৰ্ম অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে অলপ সময় লোডিং ল'ব। লোডিং লোৱাৰ পিছত আপোনালোকৰ সন্মুখত নতুন এখন পেজ খোল খাব। আপোনালোকৰ সন্মুখত এনেদৰে নতুন এখন পেজ খোল খাব, অৰ্থাৎ ইউৰ এপ্লিকেশ্যন হেজ বিন ছাবমিটেড ছাকচেছফুলি ডেট এট ইমান দেখুৱাব, আৰু তলত দিয়া থাকিব ইউৰ ৰেফাৰেঞ্চ আই ডি, অৰ্থাৎ আপোনাৰ এটা ৰেফাৰেঞ্চ আই ডি দিয়া হ'ব। আপুনি এই ৰেফাৰেঞ্চ আই ডিৰ জৰিয়তে আপোনাৰ এপ্লিকেশ্যনটো চেক কৰিব পাৰিব। এপ্লিকেশ্যন চেক কৰাৰ কাৰণে মই ষ্টেটাছ চেক কৰাৰ ডাইৰেক্ট লিংক এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত দি দিম। আপুনি সেই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি আপোনালোকে এই ৰেফাৰেঞ্চ আই ডিটো বহাই আপোনালোকে ষ্টেটাছটো চেক কৰিব পাৰিব। আজিৰ বাবে এইখিনি। যদি আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে মোৰ এই চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।